বৰপথাৰ টেঙানীৰ বিভিন্ন আৰক্ষী বাহিনীৰ সহযোগত বৰপথাৰ থানা পৰিচালনা সমিতিৰ সভাপতি টেঙানীৰ লাট গাঁওবুঢ়াৰ লগতে টেঙানী ছাত্ৰ সন্থাই যোৱা নিশা 7 বজাত যৌথভাৱে চলোৱা অভিযানত বৰপথাৰ টেঙানীৰ 1 নং টেঙানী আৰু নিমাতী পাঁচঘৰে সীমাত গঢ় লৈ উঠা এটা বৃহৎ জুলাই ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। মাটিৰ পুতি থোৱা অৱস্থাত 7টা চিনটেক্সত গেলাই থোৱা প্ৰায় 2000 লিটাৰ গুড়ৰ লগতে মদ বনাবলৈ ব্যৱহাৰ কৰা বহুতো সা-সঁজুলি পোৱা যায়। চিলনী জানত থকা অকল গগৈ নামৰ লোকৰ মাটি বুলি গম পোৱা গৈছে। অবৈধভাৱে মদ প্ৰস্তুত কৰা বিতুল শইকীয়া আনজন দিলীপ গগৈ লোক দুজনক চুলাই মদৰ ভাটি চলাবৰ বাবে দিয়া দেখা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ বুজ লৈ 2জন পলাই যায়। তেওঁলোকে টেঙানীৰ বিভিন্ন ঠাইৰ লগতে বহু দূৰ দূৰণিত চুলাই মদ যোগান ধৰি আহিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই মদ সেৱন কৰিবলৈ লোৱাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস হোৱাৰ লগতে বহুতো পৰিয়ালৰ ধ্বংস হোৱাও দেখা পোৱা গৈছে। আৰক্ষী তদন্ত পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। টেঙানী চিলনীজানত কৰ্তব্যৰত এজন ব্যক্তিৰ বাগানত আমি সেই এটা মদৰ ঘাটি উচ্ছেদ কৰোঁ, য'ত আচলতে বহুসংখ্যক মদ আমি প্ৰায় 5টা ড্ৰাম আৰু তেওঁলোকে সেই মানে য'ত মদ বনায় সেই মদ বনোৱা স্থানতো ড্ৰাম পাতি তেওঁলোকে মদ হ'লচেলত বিক্ৰী কৰে। আজি সেইখিনি আমি ধ্বংস কৰিছোঁ। আমাৰ গাঁৱৰ আৰক্ষী বাহিনী আৰু থানাৰ অচি আমাৰ জোচেফ কেবৰ ডাঙৰীয়াও আছিল যে আমি যৌথভাৱে এই কাৰ্যসূচী সমাপন কৰা হৈছে। হেৰি এই ব্যক্তিজন যোনজন ক'লে চিলনীজানৰ কৰ্মৰত এজনৰ নামটো জানে নেকি? এইজনৰ নামটো মই এতিয়ালৈকে নাজানো। সেই তেওঁৰ মানে আমি জনাত তেওঁৰ বাগানতেই এই মানে মদৰ ঘাটিটো আছিল। কোনে বনাইছে সেইটো গম পাইছে নেকি? এতিয়ালৈকে আমি অনুসন্ধান কৰি আছোঁ আৰু নিতান্তই ওলাব। এইটো মানে তদন্ত চলি আছে। হেৰি কিমানমান লিটাৰ মানে আছিল, ধৰি লওক কিমানমান সম্পত্তি? এইটো তাতে মানে 5টা চিনটেক্সত প্ৰায় 1000 লিটাৰৰ ওপৰত মানে মদ হেৰি কৰিছিলে আৰু তাতে য'ত বনাইছে তাতে ড্ৰাম কৰি ড্ৰামত কৰিছে, গতিকে প্ৰায় 1200-1500 লিটাৰ মানে মদ আমি ধ্বংস কৰিব পাৰিছোঁ। আৰু কিবা মানে মানুহ দুনুহ পাইছে নেকি? নাই পোৱা। মানুহ দুনুহ নাপালোঁ, কাৰণ আগতীয়াকৈ হয়তো তেওঁলোকে গম পাইছে আঁতৰি গ'ল। একেবাৰে জেগাডোখৰ মানে আছতীয়া জেগাত কৰিছে নেকি? অত্যন্ত আছতীয়া, য'ত আচলতে চাৰিওফালে বাগান আৰু তাৰ মাজত পাতৰ কাৰণে বনোৱা ঘৰৰ দৰে এটা ঘৰ নিৰ্মাণ কৰি তাতেই মদখিনি বনাই আছিলে। আৰু য'ত মদবিলাক মানে হেৰি কৰিছিলে, গাঁত খান্দি চিনটেক্স, তাৰ ওপৰত মাটি দি তাৰ ওপৰত জলকীয়াৰ পুলি ৰোপণ কৰি তেওঁলোকে মানুহে যাতে কোনো কাৰণতে এইখিনি মানে ধৰিব নোৱাৰে, ইয়াতে মদ গেলাইছে জানিব নোৱাৰে, এই কথাখিনি তেওঁলোকে খুব সতৰ্কতাৰে এইখিনি কৰিছিল। আমি 1 নং টেঙানী আৰু নিমাতী পাঁচঘৰীয়া গাঁৱৰ সীমাত টেঙানীৰ বিভিন্ন গাঁওৰক্ষী বাহিনীৰ সহযোগত বৰপথাৰ থানা পৰিচালনা সমিতিৰ সভাপতিৰ উপস্থিতিত তথা বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত টেঙানীৰ হাইমৰা চুকত বহুত ডাঙৰ এটা মদৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হ'লোঁ। তাত কিমানমান বজাত এইটো? আজি সন্ধ্যা প্ৰায় 7মান বজাত পঁচিছ ছাৰৰ উপস্থিতিত আমি অভিযান চলোৱা হয়। অভিযান চলাওঁতে প্ৰায় 200 লিটাৰ 7টা চিনটেক্স গুৰ গেলোৱা হৈ আছিলে অবৈধভাৱে।
আৰু ড্ৰামৰ সৈতে তাত মদ প্ৰস্তুত কৰা সকলো সা সৰঞ্জাম জব্দ কৰা হৈছে। ইতিমধ্যে এইটো আমাৰ টেঙানীত চলি আছে আৰু চলি থাকিব। তাত মূল হিচাপে তো মাটিৰ গৰাকী হ'ল অকণ গগৈ আৰু মদ প্ৰস্তুত কৰিছে কাষৰীয়া ৰাইজৰ মতে গম পাইছোঁ যে বিতুল শইকীয়া ওৰফে ভদকলি, দেউতাক হ'ল নালিয়া শইকীয়া, আৰু আনজন হ'ল দিলীপ গগৈ ওৰফে পিয়ালি কটীয়া, দেউতাক হ'ল স্বৰ্গীয় ঠগী গগৈ, আৰু দুইজন এক নং টেঙানী গাঁৱৰে বাসিন্দা হয়। ধনশিৰিৰ পৰা ভাগ্যজিৎ গগৈৰ প্ৰতিবেদন, প্ৰতিদিন লাইভ অসম।